নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলত বৰ্তমান 800 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। চ' যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এনেকৈ ছাপোৰ্ট কৰাৰ বাবে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কোনো আপডেটৰ বিষয় নহয়, এটা মানে কিছুমান উল্টা পুল্টা বস্তু মই চাই আছোঁ, সেইটোৰ বিষয়ে আলোচনা কৰিম। মানে আপোনালোকক মানে বিপথে পৰিচালিত কৰিব। সেইকাৰণে মই ভাবিছোঁ যে নহয়, মানে এই ভিডিঅ'টো বনোৱাটো দৰকাৰ। মই ভাবিছিলোঁ প্ৰথমতে নবনাওঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে হয়, আপোনালোকে যদি এনেকুৱা ভিডিঅ' দেখে তেন্তে হয়তো আপোনালোকেও বিপথে যাব পাৰে। চ' মই আপোনালোকক মানে এৱেৰ কৰাৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ, ঠিক আছে। ভিডিঅ'টো মানে বস্তুটো এনেকুৱা, মানে কিছুমান ইউটিউবাৰ আছে মানে এনে উল্টা পাল্টা বকি আছে। কিছুমানে আন্দোলন কৰাৰ কথা কৈ আছে, কিছুমানে থাৰ্ড লিষ্ট ওলাব বুলি কৈ আছে, আৰু কিছুমানে কৈ আছে থাৰ্ড লিষ্ট আমি ওলামেই। আৰে বাপা, তোমাৰ মামাৰ ঘৰৰ বস্তু নহয়তো যে তুমি মানে জোৰ কৰিলেই দি দিব তোমাৰ মামাই। তেনেকুৱা বস্তু নহয়, এইটো এডমিনিষ্ট্ৰেশ্যনৰ আণ্ডাৰত হয় বস্তুখিনি, ঠিক আছে। ভেকেঞ্চি বস্তুখিনি আমাৰ কণ্ট্ৰলত নাই। এডমিনিষ্ট্ৰেশ্যনে যি কৰিব সেইটো আমি মানে আল্টিমেটলি মানিবই লাগিব। হয়, আমি দাবী জনাব পাৰোঁ, গণতান্ত্ৰিকভাৱে কিছু কথা আমি উত্থাপন কৰিব পাৰোঁ, কিন্তু এই কিছুমান মানে ডাইৰেক্টলি কৈ দিয়াৰ পিছতো চৰকাৰৰ ফালৰ পৰা আন্দোলন কৰিম, অমুক কৰিম, তমুক কৰিম, এই লজিক নোহোৱাবিলাক কথাবিলাক কৈ মানুহক বিপথে পৰিচালিত কৰাৰ দৰকাৰ নাই। মই এজন ইউটিউবাৰৰ ভিডিঅ' দেখি আছিলোঁ। নাম কি মিজানুৰ নে কিবা নামৰ এজন ল'ৰা এটাই মানে কিবা কিবি কৈ আছিল যে হয় মানে ছেকেণ্ড লিষ্ট ওলাইছে, 514জনক দিছে, 835জনক দিয়াৰ কথা আছিল, তাকো উল্টা পাল্টা কৰি কৈ আছিল। যি নহওক মানে এইখিনিয়ে কোৱাৰ চেষ্টা কৰি আছিল। কিন্তু কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কালি কৈ দিছে, মানে 3 তাৰিখে আমাৰ কৈ দিছে, 3 ছেপ্টেম্বৰত, যে তেখেতে যিখিনি পাৰে, যিমানখিনি সম্ভৱ তেওঁলোকে পদ মানে এডিআৰিৰ যিখিনি পদ খালী আছিল আৰু ইকুৱেল নম্বৰ পোৱা কেণ্ডিডেটখিনিক যিমানখিনি সম্ভৱ তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখিনি দিলে, আৰু নেক্সট আৰু মানে দিয়াটো সম্ভৱ নহয়। চ' কোনো থাৰ্ড লিষ্টৰ কথা ইয়াত উল্লেখে নহয়। মানে এই যে মানে ভিউচৰ কাৰণে আৰু নিজকে মানে হিৰো সজাবৰ কাৰণে যে ভিডিঅ'বিলাক কৰি আছে, মই এই মিজানুৰ নামৰ ল'ৰাজনক কৈছোঁ, প্লিজ এইবোৰ বন্ধ কৰক, মানুহক বিপথে পৰিচালিত কৰা বন্ধ কৰক, ঠিক আছে। যদি পাৰে ভাল ইনফৰমেশ্যন দিয়ক, অথেণ্টিক ইনফৰমেশ্যন দিয়ক। এই ছাবস্ক্ৰাইবাৰৰ কাৰণে, ভিউচৰ কাৰণে এনেকুৱা উল্টা পাল্টা আপডেট বা তথ্য দিব, মানে দি আপোনালোকে ভিউৱাৰ্ছবিলাকক বা আপোনাৰ যিখিনি অডিয়েঞ্চ আছে সেইখিনিক বিপথে পৰিচালিত নকৰিব, ঠিক আছে। সেই ভিউৱাৰ্ছখিনি আপোনাৰ পাৰ্মানেণ্ট নহ'ব, আপোনাক গালিহে পাৰিব পিছত যেতিয়া মানে নিজৰ লছ হ'ব। চাওক, এইবিলাকৰ পাল্লাত পৰি আপোনালোকৰ টাইমহে ৱেষ্ট হ'ব। চাওক, এই মিজানুৰ জনে কি কৈ আছে, মই আপোনাক ক্লিপটো দেখুৱাই দিছোঁ, এবাৰ চাই লওক। বন্ধুসকল, আপোনালোকক সাধাৰণতে 514টা দিয়া হৈছে মোটামুটি, আৰু আপোনালোকৰ 400 আপোনালোকৰ সাধাৰণতে 486টা ভেকেঞ্চি এতিয়াও আছে বাকী। বন্ধুসকল, এইটো সাধাৰণতে ছেকেণ্ড লিষ্টত PDF, দ্বিতীয়খন PDF আহি যাব পাৰে। দ্বিতীয়খন PDF নাহিলেও আপোনালোকৰ থাৰ্ড লিষ্টখন আহি যাব বন্ধুসকল, আৰু এডিআৰত আপোনালোকৰ দ্বিতীয়খন PDF নাহিলেও থাৰ্ড লিষ্টখন আহি যাব। আৰু মই সাধাৰণতে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ অহাৰ সম্ভাৱনা আছে, 100% সম্ভাৱনা আছে, কিন্তু ডেট মই জনাব পৰা নাই এতিয়ালৈকে। এডিআৰত থাৰ্ড লিষ্টখন আহিব, আৰু থাৰ্ড লিষ্টখন নাহিলেও যি পদ খালী আছে 486টা পদ খালী আছে এতিয়াও, এই 486টা পদৰ আপোনালোকৰ লিষ্টখন মাৰিবই লাগিব, আৰু মাৰিব মানে মাৰিবই, 100% মাৰিব। 2 এদিন দেৰি হ'ব। 10 দেখিলে নে কি কৈ আছে? মই যে অলপমান আগতে কথাখিনি ক'লোঁ, ঠিক সেইখিনি কথাকে কৈ আছে যে থাৰ্ড লিষ্ট ওলাবই, মই SLRCত মেছেজ কৰিম, ইমেইল কৰিম, কল কৰিম। তুমি মেছেজ কৰা, ইমেইল কৰা, কি কৰা, সেইটোত কোনো ফৰক নপৰে সিহঁতৰ, কাৰণ যিখিনি পদ আছিল, ভেকেঞ্চি আছিল, সেইখিনি অলৰেডি এপইণ্টমেণ্ট দিলে। 835জনক দিয়াৰ কথা আছিল, কিন্তু মানে ভেকেঞ্চি নথকাৰ কাৰণে মানে চৰকাৰৰ ফালৰ পৰা কিমানজনক এপইণ্টমেণ্ট দিলে? মাত্ৰ 514জনক। ময়ো এডিআৰিত যিটো মানে গ্ৰেড 3 আছিল সেইটো ৰিটেন কোৱালিফাই কৰিছিলোঁ, কিন্তু মোৰ স্কিল টেষ্ট দিয়াৰ পিছত মোৰ ফাইনেলত মানে মোৰ নট কোৱালিফাইড আহিলে। কিন্তু মইতো তেনেকৈ মানে উল্টা পুল্টা মানে মানুহক মিছলিড কৰা নাই। কিন্তু মই হয় গ্ৰেড 4ত মোৰ মানে হৈ গ'ল আৰু চাকৰি এটা, কিন্তু গ্ৰেড 3 পালেতো আৰু অলপ ভাল লাগিলেহেঁতেন, নহয় জানো? কিন্তু চব মিছলিড কৰা বন্ধ কৰক, আৰু আপোনালোকেও এইবিলাক চেনেল চোৱা বন্ধ কৰক। যিবিলাক চেনেলে অথেণ্টিক ইনফৰমেশ্যন দিয়ে সেইবিলাকে চেনেল চাওক, অন্যথা আপোনালোকৰ টাইম ৱেষ্ট হ'ব আৰু প্ৰিপেৰেশ্যনত প্ৰভাৱ পৰিব, ঠিক আছে। কাৰণ থাৰ্ড লিষ্ট আৰু কেতিয়া আহিব? নতুন আৰু ভেকেঞ্চি ওলাবই, এডভাৰটাইজমেণ্ট ওলাবই আমাৰ ছেপ্টেম্বৰৰ শেষৰ ফালে, নহ'লে অক্টোবৰৰ ফাৰ্ষ্ট উইকত। থাৰ্ড লিষ্ট যে আৰু নোলাব তাৰ বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ক্লিয়াৰ কৰি দিছে।
মই ক্লিপটো দেখুৱাই দিব চেষ্টা কৰিম, চাই লওক। চাকৰি পোৱাৰ কোনো সম্ভাৱনাই নাছিল। খালি হোৱাটছআপ এডিআৰি থাৰ্ড লিষ্ট ছেকেণ্ড লিষ্ট কেতিয়া ওলাব ক'লেতো নোলায়। এই আজিৰ পৰাও বহুতে মাৰি থাকিব হোৱাটছআপ, কিন্তু কোনেওতো নোলায় আৰু আজিৰ পৰা এইটো পৰ্ব শেষে হৈ গ'ল আৰু নাই আৰু। গতিকে আৰু এটা চেনেল চাই আছিলোঁ মই, এডিআৰি জব 2.0 নে কিবা একটা নাম আছিলে, তাত আকৌ আন্দোলনৰ কথা কৈ আছে। আৰে বাপৰে, আন্দোলন কৰিব এই ভেকেঞ্চিৰ কাৰণে? মানে সিহঁতে চাগে মানে ৰিটেন কোৱালিফাই কৰিছিলে, স্কিল টেষ্টৰ পিছত নাম নাহিলে। ইয়াতে আন্দোলন কৰাৰ কথা কি আছে? অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰ কৰি দিছে যে কোনো ধৰণৰ থাৰ্ড লিষ্ট নাহে। আৰু আপোনালোকে আন্দোলন কৰি থাৰ্ড লিষ্ট কেনেকৈ আনিব? ভেকেঞ্চি যদি নাই, মানে যিটো এডিআৰি 1 আছিলে সেইটোত যিখিনি ভেকেঞ্চি আছিলে সকলোৱে জইন কৰিলে, পিছত যিখিনি পদ খালী ৰৈ গ'ল তাৰ কাৰণে এডিশ্যনেল লিষ্ট অলৰেডি দিলে, ঠিক আছে। তাৰপিছত একচুৱেলি দিব লগা আছিল 835 জনক, তাৰ মাজত দিলে 514 জনক, মানে 514 জনক। কিয় দিলে? কাৰণ তেওঁলোকে ভেকেঞ্চি উলিয়াব পৰা নাই, ৰিপৰ্টখিনি ল'ব পৰা নাই যে কিমান কিমান ভেকেঞ্চি আছে। আপোনালোকে আন্দোলন কৰি একো লাভ নহ'ব। আৰু অসম চৰকাৰে অলৰেডি কৈছে কোনো থাৰ্ড লিষ্ট ওলোৱাৰ সম্ভাৱনা নাই। চ' আপোনালোকে এই উচতনিমূলক মন্তব্যবিলাক শুনি মানে এই ইনষ্টিগেট নহ'ব আৰু এই আন্দোলনৰ মাথা নামাৰিব। আপোনাৰ নিজৰে টাইম ৱেষ্ট হ'ব। একবাৰ চাই লওক এই মহান কেইজনে কি কৈ আছে আন্দোলনৰ বিষয়ে। আমি 6 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত আহি আছোঁ। তাতে এখন জৰুৰী তথ্য আলোচনা কৰা হ'ব দিনৰ 1 বজাৰ পৰা। আপোনালোকে সকলোৱে আহিব বুলি অনুৰোধ জনোৱা হ'ল। আৰু কি তথ্য লৈ আলোচনা কৰা হ'ব আমাৰ ছাৰে বুজাই দিব আপোনালোকক ভালদৰে। যোৱাবেলি যিটো আমি কৰি আছিলোঁ হোৱাটছআপত, ফেচবুকত, টুইটাৰত, ইনষ্টাগ্ৰামত আমি কি অকল কৰি আছিলোঁ, হেছটেগ ব্যৱহাৰ কৰি আছিলোঁ আৰু লগতে কৰি আছিলোঁ এডিআৰি ছেকেণ্ড লিষ্ট লাগে। তেনেকুৱা অহা 6 ছেপ্টেম্বৰ তাৰিখে আমি যিসকল কেণ্ডিডেটে নট কোৱালিফাইড, মানে যিসকল কেণ্ডিডেটে আমি যোগ্য নহ'লোঁ, অৱশেষত আমাক কি কৰিলে চৰকাৰে নট কোৱালিফাইড কৰি ইফালত ফালি দিলে কৰিব পাৰোঁ। সেইকাৰণে এতিয়া আমি যিবোৰ কৰি আছিলোঁ এতিয়াৰ পৰা সেইবোৰ আমি কৰি লাভ নাই, এইটো বুজি পাইছোঁ। আৰু আপোনালোকে মুখ্যমন্ত্ৰী ভাষণ শুনিলেই তেওঁলোকে ক'লে যে আমি যিটো হোৱাটছআপত মেছেজ খেলি আছিলোঁ, এডিআৰি ছেকেণ্ড লিষ্ট লাগে, এডিআৰি এডিশ্যনেল লিষ্ট লাগে, এইখিনি যিটো আমি কৰি আছিলোঁ ইয়াৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী মহোদয় নিজেই দি দিলে। আৰু এতিয়া আমি যিটো দিব বিচাৰিছোঁ, এতিয়া আমি কি কৰিব পাৰোঁ সেইখন আমি দেখুৱাম। সেইকাৰণে আপোনালোকলৈ বিশেষ অনুৰোধ, আপোনালোকে অহা 6 ছেপ্টেম্বৰ তাৰিখে সকলোৱে মিলি দল বল বান্ধি আপোনালোকে একগোট হওক। এই মহান কেইজনে কৈ আছে দল বল বান্ধি আহক গুৱাহাটীলৈ, অমুক কৰক তমুক কৰক, আমি আন্দোলন কৰিম। মেছেজ কৰিলোঁ, টুইট কৰিলোঁ, ফেচবুকত ক'লোঁ, ইনষ্টাগ্ৰামত ক'লোঁ, একো মানে ফল নহ'ল। এইবিলাক ধেমালি কৰি থকা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। হয়, কৰিবই, ধেমালিৰ নিচিনা কাম কৰিলেতো ক'বই তেনেকৈ। চ' কোনো অফলাইন, এই তেখেতে অফলাইন আন্দোলনৰ কথা কৈ আছে, মানে অনলাইনত তেখেতে কিবা কিবি টুইট চুইট কৰি আছিল চাগে। যি কি নহওক, চাওক এতিয়া কোনো ধৰণৰ আন্দোলন কৰি আপোনালোকে নিজৰ সময়খিনি নষ্ট নকৰিব। চাওক যেতিয়া গুৱাহাটীত মানে তেনেকুৱা ধৰণৰ আন্দোলন কৰাৰ চেষ্টা কৰিব এওঁলোকে, তেতিয়া কি হ'ব যে যদি বেছি মানে পুলিচৰ কথা নুশুনে বা এডমিনিষ্ট্ৰেশ্যনৰ নিয়মখিনি পালন নকৰে, তেতিয়া এৰেষ্ট কৰিব। তেতিয়া আৰু সেই আৰু জেলৰ হাৱা খাই থাকিব লাগিব। মানে এৰেষ্ট কৰিলে এটা আপোনাৰ কেৰেক্টাৰত দাগ আহি যায় ন। পিছত ৰিলিজ কৰি দিব উইদিন 24 আৱাৰ, সেইটো ন' ডাউট। কিন্তু আপোনাৰ কেৰেক্টাৰত এটা দাগ আহি যাব ন, যে যদি আপোনাৰ নামত FIR ৰেজিষ্টাৰ হয়, পিছত আৰু ক্লিন চিট ল'ব লাগিব কোনোবা পৰৱৰ্তী এক্সামৰ কাৰণে, নতুন ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিবলৈ। তো সেইবিলাক চক্কৰত আপোনালোকে নপৰিব। এইবিলাক আপোনালোকক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আছে। আপোনালোকে সিহঁতৰ কথাত ভুল নাযাব। আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন কৰি থাকক। যাৰ নাম আহিছে এডিশ্যনেল লিষ্টত ভাল কথা, মোৰো অহা নাই, মোৰো অলপ দুখ লাগিছে। কিন্তু কি কৰা যাব আৰু, ভেকেঞ্চি নাই, অহা নাই, ঠিক আছে, মই ডিজাৰ্ভিং হয়তো নহয়, কিন্তু আমাৰ সন্মুখত এটা অপৰচুনিটি আছে ন। ছেপ্টেম্বৰৰ শেষৰ ফালে ভেকেঞ্চি ওলাই আছে 22,000 পদৰ। চ' সেইটোৰ কাৰণে আমি চেষ্টা কৰিব লাগে, ফাইট মাৰিব লাগে, হয়নে নহয়? চ' আপোনালোকে এইবিলাক ভণ্ড ইউটিউবাৰৰ ভিডিঅ' চাই বিপথে পৰিচালিত নহ'ব। আৰু যদি এই ইউটিউবাৰসকলে মোৰ ভিডিঅ' চাই আছে, আপোনালোকে প্লিজ এইবিলাক ভণ্ডামি বন্ধ কৰক। এইবিলাকত একো লাভ নহ'ব। আৰু আপোনালোকে যি কৰিব খোজে কৰি থাকক, এটলিষ্ট বেলেগ মানুহখিনিক বিপথে পৰিচালিত নকৰিব। আৰু কি ক'ম, এইবিলাকত ধ্যান নিদিব। আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন কৰি থাকক। টাইম বেছি নাই। ছেপ্টেম্বৰত যদি ভেকেঞ্চি ওলায়, 2-3 মাহৰ ভিতৰত আপোনালোকৰ এডমিট ওলাই যাব। আৰু ধৰি লওক 4 মাহমানৰ ভিতৰত এক্সাম হ'ব।
চ' আপোনালোকে এইখিনি সময় ভালদৰে ব্যৱহাৰ কৰক এইবিলাক আন্দোলন চান্দোলনত একো টাইম ৱেষ্ট নকৰিব নহ'লে পৰৱৰ্তী সময়ত আপুনি পস্তাব লগা হ'ব পাৰে এইখিনিয়ে ক'ব লগা আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমি এই ইউটিউব চেনেলত বিভিন্ন ধৰণৰ ভেকেঞ্চি ৰিলেটেড আপডেটৰ বিষয়ে কথা পাতোঁ আৰু অন্য কিছুমান ইম্পৰ্টেণ্ট এক্সামৰ বিষয়ে আৰু যদি কিবা নতুন আপডেট আহে এইবিলাকৰ বিষয়ে আলোচনা কৰোঁ চ' ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে থেংক ইউ লগ পাম আন এটি নতুন ভিডিঅ'ত